কি খবৰ আপোনালোকৰ আছেনে ভালে আজি আমি আহিছোঁ নাকাটি হিল যাবলৈ মই আছোঁ আৰু লগত ৰাজু আছে নমস্কাৰ তো আমি আহি পাইছোঁ বৰ্তমান সৰভোগ পৰা গৈ আছোঁ মানে আমি সৰুপেটাৰ পৰা আহিছোঁ এতিয়া আহি পাইছোঁ সৰভোগ এণ্ড ডাইৰেক্ট তাত গৈ পেলাই দেখাই আছোঁ নাকাটি হিলছত চাই ল'ব এণ্ড লাইক কৰিব বাকী যি কৰিব লাগে কৰিব আৰু আপোনালোকৰ ইচ্ছা ভাবিছিলোঁ কি ডাইৰেক্ট নাকাটি হিলছৰ পৰা দেখাম বুলি কিন্তু ৰাখলডুবিৰ পৰা ইপিনে ভিতৰত সোমাই আহিলোঁ সোমাই আহি পেলাই এইখন চাহ বাগানখন দেখা পালোঁ সেইকাৰণে মই বোলো দেখাই দিওঁ চাহ বাগানখন দেখা পালে আৰু ভাল লাগে আৰু এনেকুৱা চাহ বাগান দেখিছেনে এইখন অ'কে চ' তাত গৈ লওঁ তাৰ পৰা আকৌ দেখাই আছোঁ নে কি ৰাজু হয় হয় বোলা 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 তো ফাইনেলি আহি পালোঁ নাকাটি হিলছ মানে গাড়ীখন সেইপিনে পাৰ্ক কৰিলোঁ তালৈকে যাব লাগিব সেইখিনি খোজকাঢ়ি যাম আপোনালোকে আগতেও পাৰ্ক কৰিব পাৰিব কিন্তু আমি শাকখন থকাৰ বাবে গাড়ীখন তাতে পাৰ্ক কৰি আছোঁ বহুত দিনৰ মূৰত বাঁহৰ শাকত উঠিছোঁ তো আমাৰ 2 পেটলাৰ জাৰ্ণি আৰম্ভ হৈ গৈছে এতিয়া নাকাটি পাহাৰলৈ আমি অহাৰ টাইমত গুগলে যি আমাক ঠাই ঘূৰাইছে আৰু নে কি ৰাজু ক'ত ঘূৰাল আমাক পুৰা গলি অকাই পকাই ঘূৰাই দিছে চাৰিওপিনে পাহাৰ আছে মই যিকেইটা ভিডিঅ' দেখালোঁ আজিলৈকে মেক্সিমামতে চাগৈ আপোনালোকে পাহাৰে দেখা পাইছে পাহাৰীয়া ঠাইত মই বেছিকৈ গৈছোঁ পাহাৰ হৈছে সেইকেইখন তালৈকে যাব বহুত বাকী আছে কিন্তু বৰ্তমান অৱস্থা বেয়া হৈ গৈছে আমাৰ কেনেকুৱা লাগিছে তোমাৰ বহুত ভাল লাগিছে বহুত ভাল লাগিছে কিন্তু ভাগৰো লাগিছে এনেকুৱা ৰাস্তাৰ ওপৰত যাই থাকিব লাগে খোজকাঢ়ি দেখাত চাগে ইজি বুলি ভাবিছে কিন্তু যেতিয়া আহে তেতিয়া গম পাব আৰু কেনেকুৱা ওপৰত যিমানে খোজকাঢ়ি থাকোঁ সিমানে ভাৱ হয় নামি গুচি যাওঁ আৰু কিন্তু নাযাওঁ কেনে লাগছে ৰাজু এটা মজা লাগছে না বঢ়িয়া লাগিছে ৰাজু এবাৰ মাজত এটা বেছ কেম্প পাব বহুতে কৈছে যে বেছ কেম্পত খোৱা বস্তু পায় পানী চানী পায় কিন্তু বেছ কেম্পৰ খোৱা বস্তু পানীক আশা কৰি নাহিব নিজৰ লগত লৈ আহিব নিজৰ বস্তু কাৰণ আজি আমি আহোঁতে একো নাছিল আই লাভ মেঘনা কুইজ মেঘনা ইয়াৰ বেছ কেম্পলৈকে মোটামুটি ঠিকে আছে ভাল পাহাৰত উঠাই যেনে পাইছোঁ কিন্তু বেছ কেম্পৰ ওপৰত একেবাৰে থিয় এতিয়া বেন বাজিবই এই বাজনা বাজিছে এই বাজিবই কিমান দূৰ আছে আৰু বেছি দূৰ নাই ন কিমান আপ এইখিনি চাওকচোন ৰাজু প্ৰথম অনুভৱ কেনেকুৱা মোক লাগিছে আজি কেনেকুৱা হৈছে কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব বাৰু প্ৰত্যেকবাৰে ভাবোঁ আধা আহি পাইছোঁ কিমান আহি পাইছোঁ কোনেও নকৈছে তাৰপিছত পাৰ হ'ব নাগে সেইখিনি ভোক লাগিছে কিবা আনিছিলোঁ খাম বুলি ভাবিলোঁ খাই দিওঁ এতিয়া কি বস্তু আনিছোঁ ৰাজু কিবা গজা ন গজাই খাই দিওঁ কিবা আহিলে আপোনালোকে লাইট বস্তু আনিব যাতে খাই লৈ যাব সুবিধা হয় আজি এবাৰ খাওঁটো দেখাই দিম মকামুখি ভৰি দি তথাপিতো এনেকা লাঠি লৈ আহিলে ভাল লাগে এটা সৰু চিলত দিলে এনেকা চিলিপ হৈ যায় আচ্ছা বহুত ৰিক্স বেছি দূৰ নাই কিজানি নাই আৰু বেছি দূৰ মোটামুটি আধা ঘণ্টা লাগব আচ্ছা ঠিক আছে দিয়ক কিছুমানে কৈ আছে ওপৰত একো নাই জাষ্ট এটা শিল আছে নাকৰ নিচিনা কিছুমানে কৈ আছে ভাল লগা বুলি কিন্তু আমাৰ যি নহ'লেও নতুন এটা এক্সপিৰিয়েঞ্চ ভাল লগা এক্সপিৰিয়েঞ্চ ন পিছত বা বুঢ়া হ'লে আমি আহিব পাৰোঁ নে নোৱাৰোঁ সিমান বা এনাৰ্জি থাকে নাথাকে এই ডেকা কালতে এনেকুৱা এনাৰ্জি নোহোৱা হৈছে তথাপিতো আজি পেট অলপ কৰিছে আৰু আমাৰ দুটা ৰাজু দেখাই দিছে অভিজ্ঞতা কেনেকুৱা আপোনাৰ অভিজ্ঞতা কি কওঁ মুখখন দেখা পাই গম পাই গৈছে কেনেকুৱা অভিজ্ঞতা ভৰি দিছে না পুৰা মানে কিমান দূৰ আছে আৰু
ভাল হয় ন ক'ৰ পৰা আহিছা তোমালোকে বঙাইগাঁও বৰপেটা ৰোড নাক্কাটি পাহাৰত আহি ক'ব নোৱাৰোঁ আমাৰ এই বেলেগৰ আগত নাক কাণ কাটা হয় নেকি এই বেলেগে ক'ব চাগে এইখিনি উঠিব নোৱাৰে দেখাত বহুত সহজ কিন্তু আহিলেহে গম পায় নেকি দাদু পূৰা গম পাইছোঁ চ' আমাৰ নাক কাণ কাটিব লগা নাই আমাৰ নাক কাটা নাখায় আমি যিমান পাৰি কষ্ট কৰি উঠি গৈ আছোঁ যামেই যাম তো ফাইনেলি আহি পালোঁ নাক্কাটি হিলৰ মেইন নাকটোত মানে ইয়াৰ ওপৰত থকা শিলটোত সেইটো শিললৈকে যাম সেইটোও আছে আহি কেনেকুৱা লাগিল ৰাজু বহুত ভাল বহুত ভাল ন ইয়াৰ পৰা দেখাই দিছোঁ ওপৰৰ পৰা দেখিছে ওপৰৰ পৰা কেনেকুৱা চ' সেইটো এটা নদী গৈছে মাজেৰে কি নদী বা সেইটো গম পোৱা নাই এতিয়ালৈকে সুধিল কি কয় টুনিয়া নদী টুনিয়া নদী টুনিয়া নদী ন চ' এইটো নদীটোৰ নাম টুনিয়া তোমাৰ নাম কি লংকচ ৰায় চ' সিহঁতক লগ পালোঁ ধুনীয়া লাগিল কওকচোন নবৌ আটাবাৰ দিয়ে আটাপাত নহয় আটাবাৰ চ' এইটো হৈছে মেইন শিলটো এইকেইটা গোটেইকেইটা মেইন বাট ইয়াত উঠি ফটো উঠা মজাই বেলেগ হ'ব বাট মোৰ তাৰলৈকে যাব ভয় লাগিছে এইখিনিত যাম অলপ সাহস গোটাই লৈছোঁ আৰু তাত উঠিলোঁ অলপ ইয়াতো উঠিছোঁ বাট এইবাৰ একেবাৰে টপত যাম একেবাৰে মানে কাষত যাম ৰাজু তাৰ পৰা মোক ফটো উঠাই আছে চ' মই একেবাৰে ক'ত আহিছোঁ চাওক এই শিলটোত ৰাজু ভাই মাৰা ৰাজু চ' আমি দুই পেটলাৰ ডাংকাটি নহয় চৰি দুই পেটলাৰ নাক্কাটিৰ পৰা এইখিনিয়ে দেখাব লগা চ' বাই বাই কেনেকৈ দেখিছে কমেণ্ট কৰি জনাব বাৰু